ইতিমধ্যে আমি সকলোৱে জানো যে বাইহাটা চাৰিআলিৰ পৰা বগামাটিলৈকে আমাৰ এই পথছোৱা ইতিমধ্যে পথছোৱাৰ কাম চলি আছে। প্ৰায় 25 কিলোমিটাৰতকৈ অধিক ৰাস্তা ইতিমধ্যে সমাপ্ত হৈছে। তাৰপিছত গান্ধী চকৰ পৰা বগামাটিলৈকে কিছু বিষানুগতিৰ বাবে আমাৰ চেংচন হোৱাত কিছু পলম হৈছিলে। তথাপিও আজিৰ পৰা প্ৰায় 4 মাহ আগত অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ তত্বাৱধানত গান্ধী চকৰ পৰা বাঙালীপাৰালৈকে যেতিয়ালৈকে ৰাস্তাটো সম্পূৰ্ণ নহয় তেতিয়ালৈকে ৰাইজৰ যাতে অসুবিধা নহয় চলন ফুৰণত তাৰ বাবে মটৰাইবলৈ ইতিমধ্যে ব্যৱস্থা কৰিছিল। কিন্তু আমি সকলোৱে জানো যে আমাৰ এই ৰাস্তা ইমানেই ব্যস্ত ৰাস্তা যে ইয়াত ওদালগুৰিৰ পৰা ইপিনি নাগৰিচুলিৰ পৰাও এই ৰাস্তাৰে মানুহ গুৱাহাটীলৈকে অহা যোৱা কৰে আৰু গড়েশ্বৰলৈকেও অহা যোৱা কৰে। আৰু সকলোতকৈ ডাঙৰ কথা যে আমাৰ এই ৰাস্তাৰে গুৱাহাটীত এতিয়া বৰ্তমানলৈকে যিবিলাক নিৰ্মীয়মান ডাঙৰ ডাঙৰ অট্টালিকাই হওক বা ফ্লাইঅভাৰে হওক আমাৰ এই ৰাস্তাৰে সেই ডাম্পাৰসমূহ চলন ফুৰণ কৰে। তো ডাম্পাৰৰ যি সংখ্যা এই ৰাস্তাৰ যিটো সমতা তাতকৈ হয়তো বেছি হৈ যোৱাৰ কাৰণেও সোনকালে এই ৰাস্তাটো যিমান দিনলৈকে থাকিব লাগিছিলে সিমান দিনলৈকে হয়তো থকা নাই। কিন্তু আমি দেখিবলৈ পাইছো এতিয়া যে এই গান্ধী চকৰ পৰা বাঙালীপাৰালৈকে এই ৰাস্তাটো বৰ্তমান খুবেই বিধ্বস্ত হৈছিলে আৰু এই বিধ্বস্ত হোৱা ৰাস্তাৰ প্ৰতি ৰাইজৰ যি দুখ এই দুখটো বুজি পাই সন্মানীয় BTR চৰকাৰ EM ৰণেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াৰ তত্বাৱধানত যোৱা সোমবাৰৰ পৰা ইতিমধ্যে এই ৰাস্তাটোত চেইন কেবল দিয়াৰ কাম আৰম্ভ হৈছে। যোৱা সোমবাৰৰ পৰা দিছে, যোনদিনাখনে দিছে সিদিনাৰ পৰাই বৰষুণ আৰম্ভ হৈছে। তো বৰষুণ আৰম্ভ হোৱাৰ ফলত ৰাস্তাত চেইন কেবল দিব পৰা অৱস্থা হোৱা নাই, কিয়নো যি শিল কুঁৱৰী আছে সেই শিল কুঁৱৰীসমূহত ইতিমধ্যে গোটেইখিনি পানী ভৰপূৰ হৈ আছে। তো পানী ভৰপূৰ হৈ থকাৰ কাৰণে তাৰ পৰা চেইন কেবল উঠাই আনিব পৰা যোৱা নাছিলে। আৰু যোৱাকালিৰ পৰা যিহেতু ইতিমধ্যে অকণমান বৰষুণ ৰৈছে, তো আজিৰ পৰা আকৌ আমি ইয়াত চেইন কেবল দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু বিৰোধী পক্ষই এই যি মাজত 3 দিন গেপ হৈ থাকিলে এই 3 দিন গেপ হৈ থকা সেই সুযোগটো লৈ পেলাই তেখেতসকলে আকৌ ইয়াত নতুনকৈ ৰাজনীতি কৰিবলৈ ওলাই আহিছে। আমি তেনেকুৱা ধৰণৰ ৰাজনীতি নকৰিবলৈ তেখেতসকলক আমি সকীয়াই দিছো। সাধাৰণ জনসাধাৰণৰ সহায় হোৱাকে যদি তেখেতসকলে সঁচাকৈ যদি সমাজৰ হকে কাম কৰিবলৈ আছে, বহু এনেকুৱা বান বিধ্বস্ত লোক এতিয়াও তেওঁলোকৰ দিনতে গৃহহীন হৈ থকা অৱস্থাত আছে। তেখেতসকলৰ ওচৰত গৈ তেখেতসকলে সহযোগ কৰক, সহযোগিতা কৰক, আমিও ভাল পাম। আমি যিহেতু চৰকাৰী পক্ষত আছো, চৰকাৰী পক্ষক তেখেতসকলে সহযোগ কৰক, তাত আমি তেখেতসকলক ভাল পাম। কিন্তু আমি যেতিয়া ইনিচিয়েটিভ এটা লৈছো চৰকাৰখনৰ যিহেতু অংশীদাৰ হিচাপে, তো ইয়াত আমাক সহযোগ কৰাৰ পৰিৱৰ্তে তেখেতসকলে ইয়াত ৰাজনীতি কৰিবলৈ নামি আহিছে। আমি সকলো গন্ধ পাইছো, যিহেতু নিৰ্বাচন সমাগত ইমান দিনে 4.5 বছৰ এইটো বিৰোধী পক্ষ এইটো একো ইয়াত ইছ্যুৱে নাই। ইয়াত অকল যিছু যদি ডাঙৰ ইছ্যু আছে, আমাৰ এই ৰাস্তাখনৰ অকণমান ইছ্যু আছে। এই ৰাস্তাটো ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এই ৰাস্তাটো বাইহাটা চাৰিআলিৰ পৰা ইতিমধ্যে বগামাটিলৈকে হোৱাৰ ব্যৱস্থা চলি আছে আৰু খুব কম দিনৰ ভিতৰতে এই ৰাস্তাটো সম্পূৰ্ণ হ'ব।